গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল। মই আজি বালাবাৰত থকা কালত দিয়া বনানী পাৰ্কখন আপোনালোকক দেখুৱাম। দেৰি নকৰি ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ আহি পাৰ্কৰ ভিতৰলৈ যাই আছো। এনেকৈ পাৰ্কৰ ভিতৰলৈ পালোহি পাৰ্কখন বালাপাৰা কালত দিয়া। চাওক এইটো আদৰি চাদৰি লিখি থৈ দিছে, আদৰিছে মানুহক। এনেকুৱাই ঘেট আছে সন্মুখত, ঘেটৰ ভিতৰলৈ সোমাই যাওঁ, আহক চাই থাকক। ইয়াতে বহি চাম, ইয়াতে বহিবলৈ জাগা আছে। এইটো কি কয় মই নাজানো। এনেকুৱাকৈ বহিলো, বহি এনেকুৱাকৈ খেলি আছো। এনেকুৱাকৈ ভিতৰলৈ আহিলো, ইয়াতে বহিলো, ভাঙি গৈছে যিহেতু। এনেকৈ কালদীয়া বনানীত এনেকৈ জিৰাবলৈ ঠাই আছে, আড্ডা মাৰিবলৈ ঠাই আছে, আৰু বস্তু আছে, আপোনালোকক দেখুৱাম, চাই থাকক। এটোৰ ওপৰলৈ উঠি যাম, কেনেকুৱা লাগে। এনেকৈ মোৰ ফ্ৰেণ্ডে গীত গাই আছে, আৰু কি ক'ম। এনেকৈ